তো নমস্কাৰ মোৰ অসমবাসী ৰাইজক কৈছোঁ যে তো আপোনালোকে দেখিছে আমাৰ আজি ভাটৌটো মৰিলে তো কিনো ক'ম দুখৰ কথা তো মই মই ঘৰৰ সোমাই আছিলোঁ তো ঘৰত মই কিবা মোবাইলত কিবা কাম কৰি আছিলোঁ অলপমান তো হঠাৎকৈ শুনা পালোঁ যে তো আমাৰ তোতাটোক বোলে কোনোবা কুকুৰে এটাই কামুৰি মাৰি পেলালে তো এনেকৈ ময়ো বাহিৰলৈ ওলাই গ'লোঁ আৰু দেখা পালোঁ যে তো সঁচাকৈ ভাটৌটো মৰিলে আৰু বহুত বেছি বেয়া লাগিছে আৰু ঘৰৰ মানুহ সকলোৰে চকুত পূৰা চকু পানী জুৰিৰে একদম কান্দি কান্দি একদম মানে অৱস্থা টাইট হৈ গৈছে তো বাৰু মই অসমবাসী ৰাইজক কৈছোঁ যে তো অথচ মোৰ আৰক্ষীবাসীক কৈছোঁ তো কোনেও হওক বা কিছুই হওক একো মই এইবিলাক নাজানো মুঠতে মই যেতিয়া মই কুকুৰবিলাকক পাওঁ ন কুকুৰক কিন্তু মই নাচাৰিম কাৰণ কুকুৰক মই মাৰি পেলামে গেৰেণ্টি একেবাৰে মই এনেকুৱা মানে মাৰি পেলাম মানে অসমবাসী ৰাইজেও মানে মোক একো কৰিব নোৱাৰে যেনে মই ক'লোঁ আৰু মই আৰক্ষীবাসীৰ এইটো যে এটা ভিডিঅ' ভাইৰেল হৈছে কুকুৰৰ লেটুঙত ধৰি কুকুৰক পানী পেলাই দোৱা সেইটো দূৰৰে কথা মই কুকুৰক মই কাটি মাংস খাম কেলা মই সঁচাকৈ কৈছোঁ তো এনেতে আৰু এইখিনিতে এটা কথা কওঁ মই তো আমাৰ যিখিনি ভাটৌজনী আছিলে তো সেই ভাটৌজনী মানে এনেকুৱা ন ভাল আছিলে তো যেতিয়া আমাৰ ঘৰত মানুহ চানুহ আহে ন মানুহৰ লগত কথা পাতে তো মানুহে যদি কথা কয় তো মানুহে লগত কথা বঢ়িয়া পাতি থাকে তো তাৰপিছত তো আৰু বেলেগৰ আছে এনেকুৱা ভাটৌবিলাক তো যদি মোৰ ভাটৌটোৰ ভিডিঅ' চোৱা নাই চবেই ডিছক্ৰিপশ্যনত